আজি অকণমাতলৈ মই আগবঢ়াইছোঁ এটি সাধুটোৰ নাম হৈছে কুকুৰ নিচা আৰু ছাগলী। এদিন মুখ আন্ধাৰি লগাৰ সময়ত এটা ছাগলী মাছ পথাৰত থাকে। জাকটোৰ আনবিলাক ছাগলী ঘৰ চাপিল গৈ সি পাছ পৰিল। বিপৰীত ফালৰ পৰা এটা কুকুৰ নিচা বাঘ আহিল। দুয়োৰো ভেটাভেটি হ'ল। কুকুৰ নিচাক দেখি ছাগলীৰ চুলিৰ আগেদি জীপ উৰি গ'ল। সি ভাবিলে তাৰ আৰু সাৰণ নাই, অলপ পিছতে মৰিবই লাগিব। সি কিন্তু হতাশ নহ'ল। বুকুখন অলপ ডাঠ কৰি কুকুৰ নিচাক ক'লে, ডাঙৰীয়া, মই যে অলপ পিছতে আপোনাৰ পেটত সোমাব লাগিব সেই কথা বুজি পাইছোঁ। সেইবাবে নিজেই মই সাহ কৰি আপোনাৰ কাষলৈ আগবাঢ়ি আহিছোঁ। পিছে দয়া কৰি অনুমতি দিলে মৰিবৰ আগতে মই এপাক নাচি ল'ব খোজোঁ। নাচৰ লগে লগে আপুনিও বাঁহী বজাব লাগিব। কুকুৰ নিচা সন্মত হ'ল। ছাগলী পোৱালিৰ কোমল মঙহৰ লোভত তাৰো নাচিবলৈ মন গ'ল। ছাগলীয়ে নাচ আৰম্ভ কৰি বেবাবলৈ ধৰিলে। কুকুৰ নিচা হাউ মাৰি বৰতাল বজালে। ছাগলী আৰু কুকুৰ নিচাৰ চিঞৰ বাখৰ শুনি গাঁৱৰ পৰা এজাক কুকুৰ ভুক-ভুকাই সেইখিনি পালেগৈ। কুকুৰৰ ভুক-ভুকনি শুনিয়ে জৰী ছাগলী তাতে এৰি কুকুৰ নিচা ভয়তে হাবিৰ মাজত সোমালগৈ। ছাগলী নিৰাপদে ঘৰ পালেহি। যেতিয়াৰ কাম নকৰি তেতিয়া নাচ গান কৰে বাটৰ বলিয়া। হাতৰ চিকাৰ আঁতৰি যায়, নতুন বিপদ কাষতে পায়। ধন্যবাদ।